Welcome my YouTube channel Village Boy. অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কি ক'ম গুড মৰ্ণিং মোৰ কাৰণে বেড মৰ্ণিং দিয়ক মানে কি ক'ম মানে বহুত বেয়া পৰিস্থিতি হ'ল কালি ৰাতি মানে কি কালি মানে বছৰৰ প্ৰথমখন থিয়েটাৰ চাব গৈছিলোঁ কি হ'ল মানে থিয়েটাৰ চাব পূৰা জছত গৈছিলোঁ কি ক'ম ইমান জছ আছিল জছ একদম ভাঙি একদম জোচ পানী আহিছে মানে কি ক'ম আৰু মানে ইমান বাধা আহিছে প্ৰথম বাধাটো হৈছে বৰষুণ আহিলেও ভাবছোঁ আমি বৰষুণ আহিলেও বৰষুণ কমিব বৰষুণ কমাৰ পিছত ভালকৈ আৰামত চাব পাৰিম বৰষুণটো বাদ দিয়কচোন এইটো বতৰ বেলে মানে যেতিয়া অহা বস্তু ছেকেণ্ড প্ৰব্লেমটো হৈছে মানে কি আমি পেণ্ডেলৰ ভিতৰত সোমাইছোঁ মানে থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত সোমাইছোঁ আমি গেলাৰী টিকেট কাটিছোঁ গেলাৰীৰ ভিতৰে মানে গেলাৰীৰ ওপৰত বহিছোঁ মানে দুখন মঞ্চ চাব পৰাকৈ মাজত বহিছিলোঁ গেলাৰীৰ ওপৰৰ মাজত বহিছিলোঁ এনেকুৱা বেদলাক মানে কি আমি বহা জাগাখিনি ভাঙি পৰিছে মানে আমাৰ একো হোৱা নাই মানে এনে আৰু লোহাৰ আছিল অলপ মানে বেকা হৈ গ'ল তাৰপিছত আৰু ভাল কৰিব আহিলে মানে বৰষুণটো এইবাৰে দি আছেই তাৰপিছত ভাল কৰোঁতে আমি 7টাত সোমাইছিলোঁ একদম নাটক আৰম্ভ হৈছে কেতিয়া জানেনে 10টাত আৰু 10টাত আৰম্ভ হ'লেও মানে কি আমি ভাবছোঁ চামে আজি চাব আহিছোঁ চামে তাৰপিছত আৰু কি হ'ল জানেনে নাটক আধা আৰম্ভ হৈছে আৰু তাৰপিছতে আহিল ধাৰাসাৰ বৰষুণ নাটক সমাপ্ত পিছতো ভাবছিলোঁ মানে কি নাটক মানে আৰম্ভ হ'ব ইমান ৰখছোঁ মানে বৰষুণত জিকি হ'লেও মানে চিয়াৰ মূৰত লৈ হ'লেও মানে ৰখি আছিলোঁ মানে নাটক হ'ব লাষ্টত শুনা পালোঁ নাটক কেঞ্চেল তাৰপিছত কি ক'ম আৰু মানে মন বেয়া কৰি আৰু ঘৰত আহিব লগা হ'ল দিয়ক মানে মই এনেকৈ ক'লে আপোনালোকে বুজি নাপায় তো মই কালিৰ পৰাই মানে যোৱাকালি কি মানে কৰিলোঁ মানে কথাটো ক'লোৱে আপোনালোকক দেখাব বিচাৰিছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে চাই থাকক মানে লাষ্ট শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম মাই ইউটিউব চেনেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ফুল জছত আছিলোঁ দিয়ক গাইছ মানে কি ক'ব মানে এনা হ'ব বুলি কোনে জানে আৰু দিয়ক আৰু কথাটো এনেকুৱা আজি বছৰৰ প্ৰথমখন থিয়েটাৰ চাম মানে ভাগ্য দি আহিছে আমাৰ ঘৰৰ ওচৰতে তো আজি ভাবিছোঁ মানে টিকেট কেইটা জেগাত গ'লে মানে কি দুটাই গাড়ীখন মানে স্কুলক লৈ গৈছে ৰ'ব মানে এতিয়া মানে বৰ প্ৰব্লেমেই হ'ল এতিয়া মানে মোৰ BMW লৈ যাব লাগিব তো BMW লৈ যাম বুলি ভাবিছোঁ জলক ইমান দিশা গাইছ আমি ইমান দিশা গাড়ী নিয়া সক্ষমে নাই আৰু গাড়ী ভাড়া কৰি যাব সক্ষমো নাই গাইছ 30 টাকা এটা নাই ৰাতিপুৱা মানে কি টিকেট আনবা যোৱা নহ'ল লগ গাইছ মানে কি হ'ল মানে বৰষুণ ধাৰাসাৰ বৰষুণ দি আছিল এতিয়া অলপ মানে বৰষুণ কমিল আৰু দেউতা আহি পেলাই স্কুলৰ পৰা তো দেউতাৰ গাড়ীখন লৈ যাওঁ দিয়ক মানে মই অকলে অহা নাই মোৰ লগত আৰু এটা আহিছিল লগত সি গাড়ী মঞ্জিলো কি না হে কোই খবৰ रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया टिकट काउंटर आई तो लोगों गैलरी खुला जाने ना ये টিকেট লৈ ল'লোঁ দিয়ক ৰাতি বৰষুণ যাক নাহিলি হয় আৰু মানে কি ক'ম কিবাকে দৌৰামৰাই ল'লাক 4টা ল'লাক আৰু ঘৰত 2টা বহি আছে আমি নিবা আহিছোঁ টিকেট বৰষুণ আৰু সম্ভাৱনা আছে ৰাতি বৰষুণ নাহিলেই হ'ব আৰু ভগৱানক খাইছোঁ আৰু ৰাতি বৰষুণ নাহে যাতে আৰু মানে কি ক'ম এইবাৰ থিয়েটাৰো পূৰা একদম ৰেডি একদম চাবা কিবা হয় চাওঁ ৰ'ব এইবাৰ কি হৈছে এই দৌৰামৰাৰ কিবা কাম আছে ৰ'ব ইয়াতে এই জামৰা দুটা কি চাবা এনেই বেকাৰ আহিলি মোৰ গাড়ীত তেল কিনি দিব হা মোৰ গাড়ী জানি পইচা নাই আহিছে থিয়েটাৰটো মই দেখাম ফাইনেলি টিকেট লৈ আহিলোঁ দিয়ক মানে টিকেট ল'লোঁ এতিয়া যাব লাগে আৰু যাবা মানে কি এতিয়া মানে 2টামান বাজিল আৰু মানে কি 6টামান বজাত যাম আৰু দেখছে গাইছ মানে কি ক'ম আৰু গধূল হ'বা হৈছে দিয়ক আৰু মানে গধূল হৈ আহিছে দিয়ক আৰু মানে কি আৰু
বহুত এক্সাইটেড মানে বছৰৰ প্ৰথমটো মানে থিয়েটাৰৰ ভিডিঅ' বনাব যাই আছোঁ আৰু প্ৰথম মানে কি বছৰৰ প্ৰথম মানে থিয়েটাৰ চাম মানে কি ক'ম আৰু মানে বছৰৰ প্ৰথমখন থিয়েটাৰ মানে মোৰ প্ৰথমটো ভিডিঅ'ত বনাম বুলি ভাবিছিলোঁ এনেকুৱা হ'বলৈ কোনে জানে গাইছ একদম ফুল একদম জছত আছিলোঁ একদম কোনে জানে এনেকুৱা হ'ব বুলি একদম গাড়ী চাড়ী ৰেডি কৰি ৰাখিছিলোঁ কি ক'ম মানে একদম উল্টা বকি আছিলোঁ তো একদম মানে ৰাতি হওক ৰাতি হওক কি হ'ব এই ভগৱান বৰষুণ যাতে নাহা আৰু মানে কি বৰষুণ একদম বেয়া হৈ যাব বছৰৰ প্ৰথমখন থিয়েটাৰে যদি লঘু হৈ যাওঁ আপোনালোকক যে কৈছিলোঁ একদম এই থিয়েটাৰ চাব টিকেট কাটব যাওঁতে এই এটা দামৰা যি ঘৰতে আছিল এইটো দামৰা এইটো মই ল'ৰা পুৰা একদম থিয়েটাৰ চাব যাবা এক্সাইটেড পুৰা এক্সাইটেড আৰু থিয়েটাৰত বোলে মই এটা কথাটো ক'ব লগা হৈছে যে মই থিয়েটাৰ নাচাম তো গাইছ বহুত কলা হাগা লাগছি বোলে বহুত কলা কাম আৰু তই গাইছ থাকা মোকতো কৈয়ে গাইছ মানে কৈছো মানে কি না কথাটো হ'ল মানে যে মই গাইছটো কোৱা এটা উৎসৱ নাছিল তাৰমানে মই নতুনকৈ আজি ভিডিঅ' দিছোঁ আজি প্ৰথম দেখাব মোৰ ভিডিঅ'ত তাৰমানে ব্লগ নম্বৰ 4 না 5 নম্বৰ মোক আজি দেখাব 7 নম্বৰ মোক দেখাব আজি এক্সাইটেড হৈ আছে যে ভিডিঅ'টোত দেখা পাম মই নিজকে আৰু না কিবা এটা এক্সাইটেড আৰু মই জমনি কৰিলোঁ আৰু বেয়া নাপাব গাইছ এই পাগল হৈছে নেকি আলটু মোক পাৰিছে যা লাহে লাহে 6টা বাজিল লগ দেখছি না কথাটো 6টাত পড়ছে 7টা মানত যাব লাগিব আৰু 7টাত আৰম্ভ হোৱা কথা আছে কিন্তু 7টাত নহয় দিয়ক মানে 7টাত গাইছ যাব আৰু পুৰা একদম এক বছৰ যোৱা বছৰতে চাইছিলোঁ যি এইবাৰে আৰু চাম বাৰ কৰিছোঁ ষ্টৰি গাইছ তো টিকেটটো লৈ লওঁ টিকেটটো লৈ যাওঁ তাত যাই লগ পাই আছোঁ বাই এইটো আমাৰ গাইছ চিন্ময় এইটো চিন্ময় আহি পালোঁ দিয়ক ভাগ্য দেৱী থিয়েটাৰ চাবলৈ আহি পালোঁ দিয়ক কি ক'ম আৰু বহুত এক্সাইটেড এতিয়া দেখিছি না ছাউণ্ড বক্সৰ কাম কৰি আছে একদম বহুত হলকা নাহিলোঁ আমি কাম শেষে হোৱা নাই এতিয়া গেলে বহুত হলকা নাহিলোঁ একদম এই এটা গুজমূৰৰ এটা একদম চাবা দিছে মানুহবিলাক চাবা দিছে বাহিৰৰ পৰা দেখিছি না লাজ চাজ না দেখিছে এয়া চম চেন নাছে ইয়া লাগাতকৈ মানে বেছি হলকা নাহিলোঁ গাইছ মানে কি ক'ম আৰু মানে সেইকাৰণে আৰু পিছত দিন আগৰ দিন ঘূৰি আছোঁ মঞ্চত দেখিনে মঞ্চত উঠি চাওঁ ৰ'ব জীৱনত প্ৰথমবাৰ মঞ্চত উঠিমে দেখিছি না মজা লাগে ফিলে লৈ আছোঁ একদম ফিল লৈ লওঁ ৰ'ব এই সি তলত আছে মই আকলাই ওপৰত উঠি আহিছোঁ গেলাৰীৰ মাজৰখিনিত বহি আছিলোঁ মাজৰখিনিত ভাঙি পৰিল দেখছি না একদম মানে হাল্লা আহি গৈছে একদম দেখছি না একদম ফুল জ'চত আছিলোঁ ফাইনেলি থিয়েটাৰ আৰম্ভ হৈ গ'ল একদম ফাইনেলি ভাজাৰ মজা লৈ একদম মানে ভৰি চৰি মেলি দি গাইছ একদম মানে নাটকৰ মজা লৈ আছিলোঁ আৰু কি ক'ব আৰু দেখছি না গাইছ একদম ফুল বৰষুণ একদম কি যে মানে বছৰৰ প্ৰথম থিয়েটাৰ চাব আহিছিলোঁ কি গ'ল দেখা নাই একদম বৰষুণ বেছি আজাদী পতে কেনা আহিছে গাইছ বৰষুণ দেখছি না একদম ধাৰাসাৰ বৰষুণ দিছে কেনা এতিয়া আজাদীৰ মজুতি পাইছোঁ দিয়ক বেছি আজাদী পালে যে না হয় সেনাই দেখছি না তামাম লাগছি এনেকৈ অলপ মানে আড্ডা মাৰি বৰষুণ কমাক গেলি ৰখছোঁ দিয়ক ৰখি কিনে লাহে লাহে মানে কি অলপ আড্ডা মাৰিলোঁ আড্ডা মাৰি কিনে লাহে লাহে ঘৰকে আহিলোঁ আৰু ঘৰত গুচি আহিলোঁ আৰু ৰাতিপুৱা মানে এতিয়া কৈ আছোঁ কি ঘৰত আহি মনটো অলপ ডাউন হৈ গ'ল তো একো নাই আৰু আহি আছে পূজাত নাটকবোৰ চাব লাগিব তো এতিয়া
ভিডিঅ'টো চাই কেনে লাগিল ক'ব মানে মোৰ দুখটো মানে মোৰ যি ইমান কষ্ট হ'ল তাৰে কাৰণে লাইক এটা কৰি দিবি আৰু ছাবস্ক্ৰাইব কৰি দিবি তো গাইজ বাই